নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম কোভিড-19ৰ লগত জড়িত কেইটামান কোৱেশ্চন উত্তৰ। প্ৰথম কোৱেশ্চনটো হ'ল, হুইচ কাণ্ট্ৰি হেজ মোৰ কৰোনা ভাইৰাছ এফেক্টেড? কৰোনা ভাইৰাছত কোনখন দেশে বেছিকৈ আক্ৰান্ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, USA। কোৱেশ্চন নম্বৰ 2, হুইচ ষ্টেট ৰিপৰ্টছ ফাৰ্ষ্ট কনফাৰ্ম কৰোনা ভাইৰাছ কেছ ইন ইণ্ডিয়া? কোনখন ৰাজ্যৰ ৰিপৰ্ট অনুসৰি ভাৰতত প্ৰথম কৰোনা ভাইৰাছ নিশ্চিত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, কেৰেলা। কোৱেশ্চন নম্বৰ 3, when was first case of COVID-19 seen in India? ভাৰতবৰ্ষত কেতিয়া প্ৰথমটো কোভিড-19 কেছ দেখা পোৱা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, 30 জানুৱাৰী। Question number 4, when WHO officially declared COVID-19 as global pandemic? WHO কেতিয়া COVID-19ক গ্লোবেল পেণ্ডামিক বুলি ঘোষণা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, 11 মাৰ্চ 2020। Question number 5, which country is affected by হান্টা ভাইৰাছ? কোনখন দেশে হান্টা ভাইৰাছত আক্ৰান্ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, চাইনাই প্ৰথমত হান্টা ভাইৰাছত আক্ৰান্ত হৈছিল। ইন কৰোনা হুইচ জোন ৰিফাৰ্ছ এজ হটস্পটছ? কৰোনাৰ সময়ত কোনখন ঠাইক হটস্পট ৰূপে চিনাক্ত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, ৰেড জোন। হোৱাট ইজ দ্য নেম অফ কোভিড-19 টেষ্ট? কোভিড-19 টেষ্টক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, RT-PCR। বন্ধুসকল, আজিলৈ ইমানে। পৰৱৰ্তী সময়ত নতুন কোৱেশ্চন সলভ কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব